বন্ধুসকল, আজি আপোনালোকক নিমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্যটো হ'ল যে অহা 1 তাৰিখে যি আমাৰ 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আমি উদযাপন কৰিবলৈ ওলাইছো। আৰু এই বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি এইবাৰ BTC চৰকাৰে যি আয়োজন কৰিবলৈ ওলাইছে, তাৰ কাৰণে আমি BTC প্ৰশাসনক আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেখেতসকলে আমাক যি আমাৰ কোচ ৰাজবংশী আকাশকে ধৰি বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে যি উদ্যোগ লৈছে, আমাৰ পৰা সহায় সহযোগিতা বিচাৰিছে, তাৰ কাৰণে আকৌ এবাৰ তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটোত আহি সহায় সহযোগ কৰাৰ কাৰণে আমি আজি অহা ফেব্ৰুৱাৰী 1 তাৰিখে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ জন্ম জয়ন্তী 516তম জন্ম জয়ন্তী উদযাপন কৰা হ'ব। আৰু এই জন্ম জয়ন্তী আমাৰ BTC চৰকাৰে চৰকাৰীভাৱে উদযাপন কৰিব। তাৰ কাৰণে BTC চৰকাৰ তথা আমাৰ BTC চৰকাৰৰ মাননীয় চিফ হাগ্ৰাম মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ইয়াৰ এই কামত আমাৰ সহযোগ কৰাৰ কাৰণে আমাৰ MCLA নমিনেটেড MCLA মাননীয় কৰ্মেশ্বৰ ৰায়দেৱকো আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ উদ্যোগত আজি আমি 516তম চিলাৰায় দিৱস আমি চৰকাৰীভাৱে BTC চৰকাৰৰ জৰিয়তে BTC চৰকাৰীভাৱে আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত আমি সদৌ BTC কোচ ৰাজবংশী সন্মিলনৰ তৰফৰ পৰা আহ্বান জনাওঁ যে কোচ ৰাজবংশী সকলো জনগোষ্ঠীয়ে যাতে ইয়াত আহি যোগদান কৰে আৰু আমাৰ এই চিলাৰায় দিৱস 516তম চিলাৰায় দিৱস যাতে আমাৰ সফল কৰে। আৰু সফল কৰাৰ কাৰণে আমি সকলো জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ। আৰু লগতে আমি ইয়াত আমাৰ আয়োজন কৰিছোঁ প্ৰায় 25,000 মানে আমাৰ জনগোষ্ঠী, আমাৰ ৰাইজ শুভাকাংক্ষী ইয়াত আহি যোগদান কৰিব। তাৰ কাৰণে আমি কমিটি আয়োজন কৰিছে, আয়োজক ধন্যবাদ জনাইছোঁ। আৰু শেষত আকৌ এবাৰ আমাৰ এই চিলাৰায় দিৱস চৰকাৰীভাৱে উদযাপন কৰাৰ কাৰণে আমাৰ ডাইনামিক লিডাৰ BTCৰ চিফ মাননীয় হাগ্ৰাম মহোদয়ক আমি আমাৰ BTC কোচ ৰাজবংশী সন্মিলনৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমাৰ যি 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ যি জন্ম জয়ন্তী উদযাপন কৰিবলৈ লৈছে আমাৰ BTC গভৰ্ণমেণ্টৰ উদ্যোগত, আমাৰ কোচ ৰাজবংশী সাহিত্য সভাই মানে শলাগ লৈছে। আৰু লগতে আমাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য আমাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াই ৰিচিপশ্যনৰ যি সভাপতিত্ব কৰি আছে। আমি আশা কৰিম যে ইয়াত কমচে কম ৰাইজ মানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ উপৰিও অন্যান্য জনগোষ্ঠীকো আমি আহ্বান জনাইছোঁ যাতে সেইদিনাখন কমচে কম 25-30 হাজাৰ মান মানুহৰ সমাগম হয়। আৰু কোচ ৰাজবংশী সকলৰ উন্নয়নৰ এইটো এটা প্ৰথম ধাৰা হ'ব, যিটো মানে আমাৰ নমিনেটেড MCLA দিও আজি ভাৰপ্ৰাপ্ত ইয়াম হিচাপে নিযুক্তি দি কোচ ৰাজবংশী সকলৰ যি আমাৰ প্ৰশাসন BTC প্ৰশাসন বা মহিলাৰী ডাঙৰীয়া যিটো পদক্ষেপ লৈছে, ইয়াৰ কাৰণে আমি আচলতে গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।